তুমি প্ৰিয়তম তুমি প্ৰিয়তম পৰম বান্ধৱ চৰণে লৈলো শৰণ। হে ভগৱন্ত পৰম পুৰুষ নিত্য নিৰঞ্জন নিৰাকাৰ নিৰাময় হৰি। আজি পৰম্পৰা নিয়ম গৃহবাসত চলটোৰ কাৰণে ইয়াতে সেৱকীয়ে আসনখিনি প্ৰসাদখিনি ঈশ্বৰৰ ওচৰত অৰ্পণ কৰিছিল, তাৰ কাৰণে বিদায় দিলা। নাজানো বাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰম ঈশ্বৰ দাস ভৈলো চৰণত মোৰ গতি সাধিবে উচিত। জয় হৰি জয় ৰাম জয় কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শংকৰ। সেৱকীৰ মনৰ বাঞ্ছা পূৰ্ণ কৰি হৰিয়ে ৰক্ষা কৰক। কৃষ্ণ কৃষ্ণ মুখে কৃষ্ণ কৃষ্ণ নম নম নাৰায়ণ প্ৰসন্ন হৈ ঘৰি কৰিও মায়াক নিৰ্যান আপোনাৰ মহিমা প্ৰভু আপুনি ব্যাপক কৰি জীৱক কৰা পৰিত্যাগ জীৱক কৰা পৰিত্যাগ। হৰি অ ৰাম কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শংকৰ। সেৱক সেৱিকাৰ মনৰ কামনা পূৰ্ণ কৰি হৰিয়ে ৰক্ষা কৰক। কৃষ্ণ 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 হৈছে এইটো নিয়াচোন। মই সোমাব নোৱাৰিম নহয়। ক'ত গেলি অমা দেচোন দি দিছোঁ দেউতা আনিব। তুমি উঠি আছা ফটো অলপ অলপ পজ কৰি দিম। মই সোমাব নোৱাৰিম নহয়, আপুনি দিব পানী দিম পানী খাবা দিবি আৰু ফুলটো যিমান ৰঙা ফুলটো মই মাৰি দিম কৃষ্ণ ৰঙা ফুল খবৰ কৃষ্ণ হৈছে ৰান্ধবি ৰান্ধবি এই খাব দিছে মায়ে মাইকো এই আঙুলি লৈ পেলাই আমল নাতি মুখত অকণমান আঙুলি নাই আঙুলি লো আঙুলি দিলোচোন মায়ে ঘটি কৃষ্ণ কৃষ্ণ